নায়ক মই ৰাজ্যত জাতিৰ প্ৰধান নায়ক মোৰ বিৰোধী বাৰিষা ৰাজ্যসী মোৰ মাতৃ আৰু বাস্তৱক ধূলিখন মোৰ ব্যক্তি দেখি সকলোৱে বলতে ৰংগি আছো অজয় মহাশক্তি মহামায়া বলত গৈ লাভ কৰিলো অমৰত্বপদ কিন্তু আজি পৰ্যন্ত মোৰ সমকক্ষ উঠা নাই কি গুৰুবৰ মোৰ নাম শুনিলে কিনো উলুকে কিন্তু আজি পৰ্যন্ত মোৰ সমকক্ষ উঠা নাই কি গুৰুবৰ মহামায়া বলে মোৰ মৃত্যু হব মনুষ্য হাতত জাতু দেৱৰ অন্তৰত মোৰ মৃত্যু নহ'ব কেতিয়াও কিন্তু শুনিবলৈ পাইছো মইও গিৰি অধিপতি প্ৰভাপুৰে সৰ্বশক্তিমান আহিছে পুত্ৰ বিচাৰি হেতু দেখা যাব সময়ত প্ৰভাপুৰৰ শক্তি কিমান যাওঁ প্রভাব শক্তি করুন